নমস্কাৰ আজি মই প্ৰেছ মাতিছোঁ যে আজি ৰাতিপুৱা মই একটা নিউজ পাইছোঁ মোৰ বিষয় হাৰ্বাৰ্ট ক্ৰো তাৰ ছোৱালীয়ে কৈছে যে মই পইচা ডিমাণ্ড কৰিছে বোলে গতিকে মই এইটো পইচা ডিমাণ্ড কৰা নাই এইটো পইচা ডিমাণ্ড কৰা বুলি এইটোও প্ৰুফ আছে যে মোৰ লগত কোনে আছে বা কোন আছে মোৰ তাত অৰ্গেনাইজেশ্যন আছে আগত একটা আমাৰ কিবা একটা মিটিং থৈছিলে তাত আছিলে অৰ্গেনাইজেশ্যনবিলাক এইটো বিষয়ে মানে যদি এইটো প্ৰুফ লাগে তেনেহ'লে মই ওলাব পাৰিম অৰ্গেনাইজেশ্যনখনৰ পৰা গতিকে মই এইটো পইচা ডিমাণ্ড কৰাটো মই ডিমাণ্ড কৰা নাই মই মই এতিয়া প্ৰেগনেণ্ট হৈ আছোঁ তাৰ বাচ্চা হয় এতিয়া মই প্ৰেগনেণ্ট হৈছে হাৰ্বাৰ্ট ক্ৰোৰ বাচ্চা তাৰ বাচ্চা হয় সি নাচালে মোক কোনে চাব এতিয়া মোৰ মাও নাই দেউতাও নাই সিয়ে কৈছে যে মোক বিয়া পাতিব তাৰ ল'ৰা নাই ল'ৰা লাগে বুলি সেইকাৰণে মোৰ কাৰণেহে মানে জোৰ জবস্তি পৰা যে মোৰ লগত সেক্সুৱেলি মানে হেৰাছমেণ্ট কৰে বন্দুক চন্দুক লৈ আনে তাৰ মানে বাচ্চাৰ কাৰণে বোলে মোৰ লগত বিয়া কৰি পেলাই তাক মানে ল'ৰা দিব লাগে এতিয়াতো মই প্ৰেগনেণ্ট হৈ গ'ল একবাৰো নহয় 3 বাৰ এতিয়া প্ৰায় 4 বাৰ হৈ গ'ল প্ৰেগনেণ্ট হোৱাটো সেই 3 বাৰটো সেই মেডিচিন খুৱাই মোক পেলাই দিছে বেবিটো বেয়া কৰি দিছে এতিয়াতো মই তাৰ আনা খোৱা বস্তু কিবা কিবিটো আনাটো মই খোৱা নাই গতিকে মই এতিয়া বাচ্চাটো থাকিছে ভালকৈ থাকিছে এইটো প্ৰুফ আছে যে মেডিচিনত ফুডতে বি মেডিচিন দিছে বুলি মোৰ প্ৰুফ আছে তাৰমানে কি মই তাৰ আনা ম'ম' চুপ মই খোৱা নাই ডাইনিং টেবুলত মই ৰাখি দিছোঁ মোৰ ভণ্টিয়ে যে খাই দিছে আৰু গধূলা তাৰ পেট পূৰা বেয়া হৈ গৈছে আৰু এইটোৱে আৰু এইটো কথাটো এতিয়া প্ৰুফ আছে আমাৰ কিবা কোডত লিখি আছিলে গতিকে এইটো হয় কোডত লিখি তাৰমানে ইয়াত কি যদি আমি থাকিব নোৱাৰে তেনেহ'লে সি কি মোৰ একটা হিচাপত মানে মাহত মানে 10,000 দিব বুলি ইয়াত লিখা আছে আৰু এইটো বিষয়ে হন্তে কৈছে যে মইহে তাক কিডনেপ পৰা লৈ গৈছোঁ বা জোৰ জবস্তি পৰা লৈ গৈ পেলাই সি তাক লৈ গৈ পেলাই মইহে ছিগনেচাৰ কৰাইছে মইহে এইবিলাক প্ৰি প্লেন বনাইছে বুলি সি কৈছে তেতিয়া এইটো মই প্ৰি প্লেনটো কৰা নাই গতিকে মই প্ৰি প্লেন কৰিলেতো মোৰ ইয়াত মোৰ ৰিয়েল এজটো 26 হে হ'ব ইয়াত 28 কেনেকৈ থাকি গ'ল মোৰ প্ৰি প্লেন হ'লেতো মোৰ এজটো ভালদৰে থাকিব এতিয়া তাৰ মানে এতিয়া মই তাক কেছ দি দিছোঁ তাক কেছ দিছে কেছ দি দিলে তাক কেছ দি দিছে এইকাৰণে এইটো তাৰ সি মানে অলপ তাৰ ভয় কাৰণেহে মোক এইবিলাক মানে সি প্ৰেছ মিট মাতিছে আৰু কোড নগাঁৱৰ কোডত আৰু ডকুমেণ্টছ আছে এইটো হয় তাৰপিছত যোনটো কোডতো উইটনেছ লাগে এতিয়া মোৰ উইটনেছটো লৈছোঁ মই মোৰ এই কিবা দাদা মহেন্দ্ৰ বংৰুম বুলি আছে তেতিয়া সিটো অলৰেডি প্লেনিং কৰিলে সেই তাৰটো উইটনেছ লোৱা নাই মোৰ উইটনেছ পৰাহে তাৰ নামত সি মোৰ দাদাৰ কাৰণে উইটনেছটো দি দিছে একটাই এতিয়া এইটো কি মোৰ প্লেন নেকি ইয়াত এজ লিখাও কি মোৰ প্লেন হয় নেকি যদি মোৰ প্লেন হয় তেনেহ'লে মোৰ এজটো ইয়াত 26 ভালদৰেহে মোৰ এজ থাকিব এতিয়াতো এজটো আৰু মই এইটো মই তাত কোডত ছিগনেচাৰ দিয়া টাইমত মই ইয়াত চোৱাই নাই মই পঢ়াই নাই যে এই লয়াৰবিলাক কৈছে ইয়াত ছিগনেচাৰ দে মই দি দিছোঁ তেতিয়া মই আনি পেলাইও মই পঢ়া নাই যে মই একেদিনহে গম পাইছোঁ যে মোৰ এজটো ইয়াত লিখা আছে 28 এইটোৱে আৰু মানে এগ্ৰিমেণ্ট কৰাৰ টাইমত হাৰ্বাৰ্ট ক্ৰোৱে চব আলোচনাও কৰিছে কথা পাতিছে কি গম নাপাওঁ মইতো খালি তাৰ লগত গৈছোঁ আমি দুইজনে গৈছে কোনো নাই তাৰ লগত কোনো নাই মোৰ লগতো কোনো নাই মইতো উইটনেছ সি কৈছে যে উইটনেছ লাগে বুলি কৈছোঁ সেইকাৰণে মইতো মোৰ দাদাৰ কাৰণে মাতিছোঁ তেতিয়া মোৰ দাদাটো কি ৰংতাৰাত থাকে ৰংতাৰা নগাঁও ওচৰতে থাকে দাদা মাতিছোঁ তেনে দাদাটো আহি গৈছে তেতিয়া দাদাই ছিগনেচাৰ দিছে আৰু এতিয়া আপুনি কি বিচাৰে
এতিয়া মই বিচাৰো মই FIR টো দিলো এতিয়া পুলিচতে কি একচন লোৱাই নাই এতিয়ালৈকে আপুনি কি বিচাৰে পুলিচে তো একচন ল'ব বা নল'ব সেইটো তেওঁলোকক জানিব মই বিচাৰো কি মোৰ হাজবেণ্ড হয় মইতো থাকিব মোৰ লগতে থাকিব লাগে তাৰ ৱাইফ আছে বুলি মই গম নাপাওঁ হি ফাৰ্ষ্টত এই মোৰ লগত কথা পাতাৰ মতে হি মোৰ ৱাইফ আছে বুলিতো কোৱা নাই এই কিবা মোৰ লগত থাকি পেলাইহে নেক্সট দিনাখনহে মানে হি মোৰ ৱাইফ আছে বুলি কৈছে না কিন্তু মই গম নাপাওঁ মই এতিয়াতো তাৰ ৱাইফ আছে তাৰ ছোৱালী আছে বুলি মই একো গম নাপাওঁ FIR ফ্ৰাইডে দিনাখন দিছোঁ ক'ত দিছে আপোনাৰ FIR ইয়াত পুলিচ দিছোঁ পুলিচ ষ্টেচনত দিছোঁ মানে মোৰ হাজবেণ্ডে যে সি গাল্টি কৰিছে বুলি সি মানে সিটো একো কথাও কোৱা নাই যে নিউজত অকল সি কিবা কিবি ফটো দেখাই পেলাই সেই এইটো একটা দুইটা কথাই কৈছে ৰিয়েলটো কালপ্ৰেটটো সিয়ে না সিয়ে ক'ব লাগে যে নিউজত মই এনেকৈ বুলি মানে সিয়ে কথাটো ওলাব লাগে তাৰ ছোৱালীহে কথাটো কৈ আছে যে এনেকৈ এতিয়াতো মানে কি মোৰ ফেমিলিৰ কাৰণেও যে সিহঁতে কি কেছ দি দিছে মোৰ ফেমিলিৰ কাৰণে কেছ দি দিছে সি কেছ দিলে মোৰ ফেমিলিৰ কাৰণে এতিয়া হাৰ্বাৰ্ট ক্ৰ'য়ে দিছে মোৰ ফেমিলিৰ কাৰণে কেছ দি পেলাই পুলিচহঁতে এতিয়া বিচাৰি আছে কিবা ৰিমেন বে হয় মোৰ দাদা বুলি মাতে আমাৰ কিবা অলপ লাগা ভাগা আছে মোৰ ফেমিলিয়ে হয় হাৰ্বাৰ্ট ক্ৰ' মোৰ হাজবেণ্ড হয় সি কাউন্সিলত ফাও কৰে ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ কাউন্সিল ডিফল্ট মোৰ হাজবেণ্ড নাই তেতিয়াৰ পৰাই মোৰ লগত মানে অহাই নাই প্ৰেগনেণ্ট বুলি সি গম পায় মোৰ গতিকে প্ৰেগনেণ্ট নিউজ পৰা টেষ্ট কৰিছোঁ 2022 ফেব্ৰুৱাৰী 14ত প্ৰেগনেণ্ট নিউজ পৰা টেষ্ট কৰিছোঁ প্ৰেগনেণ্ট বুলি মই তাক কৈছোঁ তেতিয়া সি অলপ আপছেট আছিলে যে মেডিকেল টেষ্ট এইবিলাকো মানে সি লগতে মোৰ লগত যোৱা নাই মেডিকেল কিবা টেষ্ট কৰিছোঁ ডক্টৰ চেকআপ কৰিছোঁ কাগজটো ইটো হয় তেখেতে কি কয় আপুনি যেতিয়া প্ৰেগনেণ্ট বুলি গম পোৱাৰ পাছত সি একো ৰিয়েক্টটো একো কৰা নাই মানে বাচ্চাটো লাগে বুলি কৈছে হ'লেও যে নেক্সট দিনাখন সি যে ম'ম' আৰু চুপ লৈ আনিছে গতিকে মই অথনি ক'লোঁ এইটো কথাটো ম'ম' আৰু চুপ আনিছে মই খোৱা নাই ডাইনিং টেবুলত থৈ দিছে মোৰ ভণ্টিয়ে যে খাই দিছে তাৰ পেট বেয়া হৈ গ'ল তেতিয়া মই তাক মেডিচিন দিছোঁ নৰফ্লক্স তেতিয়াহে সি মোৰ ভণ্টিয়ে অলপ আৰাম পাইছে আৰু কোৰ্ট মেৰিডত ফটোটো নাই গতিকে ইয়াত দিছোঁ কোৰ্ট মেৰিডত ফটো দিছোঁ তাত চাৰ্টিফিকেটহে আছে এইটো দুইজনৰ ফটো যেতিয়া আমি সেই কিবা লামডিং ৰোড ফালে গৈছিলোঁ সি মোক ফুৰাবলৈ লৈ গৈছিলে তেতিয়া সময় এইটো ফটোটো মইহে মানে মই নহয় মানে আকৌ আছে বাইদেউ আৰু ভিনি আছিলে মানে কি ভিনিয়ে মানে উঠাইছিলে এইটো ফটোটো মানে মোক ৰাইজৰ কাৰণে মানে কৈছোঁ যে মোক মানে ন্যায় লাগে জাষ্টিচ লাগে গতিকে মানে ট্ৰাষ্ট কৰিছোঁ যে থ্ৰু লগতেহে যাব বুলি মানে ভাবিছোঁ আৰু মানে পৰিয়ালটো গম পায় তেতিয়া সময় মোক সি অহা থকা টাইমতো সি যে মোৰ খুৰা বা মা দেউতা থকা টাইমতেও সি কৈছে যে মই ভাল পাই তাক মই পূৰা ভাল পাই তাকতো মইতো নেৰে গতিকে মই তাক লোৱাটো আমাৰ কি ল'ৰা নাই এইটো কাৰণে মই তাকতো মানে ল'ম বুলি এইটো কথাটো মানে কৈছে তেতিয়া আমি আহিম আমাৰ কিবা কাৰ্বি নিয়ম আছে নহয় বংক্ৰক বংথেই বুলি তেতিয়া সি লৈ আহিম বুলি মানে কৈছে সি আমাৰ ফেমিলিৰ মাজত গতিকে এতিয়ালৈকে মানে অহাই নাই যে সেই বেবীটো লাগে মোৰ লগত এনেকৈ ছেক্সুৱেল মানে কৰি আছে হেৰাছমেণ্ট দি আছে য'ত গ'লেও সি মানে আহে
এই গান চান লৈ পেলাই আহে গছৰ পিছফালে এনেকৈ লুকাই পেলাই যে মানে গান মানে পইণ্টত মানে ধৰে দেখায় এইটো কাৰণে তাৰ লগতে এনেকৈ সি গানটো মানে গছৰ তলত থাকি পেলাই মোক কল কৰিব মই ইয়াত আছে তেতিয়া মই চাইছোঁ সি আছে তেতিয়া মোক ডাইৰেক্টহে যে এনেকৈ পূৰা গানটো ওলাই পেলাই যে ৰেডি কৰিছে যে আজিতো মোৰ ফ্ৰেণ্ডছহঁতৰ কাৰণেও কৈছে যে সি মৰিব নহ'লে মই মৰিম বুলি এনেকৈ কৈছে তেতিয়া মই তাক ক'লোঁ যে যদি ভাল পায় মোক সঁচি তেনে মই ঘৰত যাম মোক লৈ যা বুলি মই কৈছোঁ আৰু তাক হ'লেও যে লোৱাই নাই এতিয়ালৈকে এতিয়াতো মই প্ৰেগনেণ্ট হ'ল না এতিয়াতো ন্যায়টো মই এইটো লাগে যে কোৰ্ট মেৰিডো কৰিলে পইচা ডিমাণ্ড কৰা বুলি মই পইচা ডিমাণ্ডো কৰা নাই কেতিয়াও তাৰ লগত থকা টাইমতেও মইতো পইচা ডিমাণ্ড কৰাই নাই এইটো পইচা ডিমাণ্ড কৰা কথা ওলোৱাটো যে তেতিয়া আমাৰ মিটিংখন আছিলে মইহে অৰ্গেনাইজেশ্যনৰ কাৰণে কাগজ একটা দিছিলোঁ মানে একটা আমাৰ কাৰণে অলপ মানে মোক ন্যায় লাগিছে এইটো ল'ৰাটো মানে মোক এৰি দিছে বুলি এনেকৈ এপ্লিকেশ্যনটো মানে দিছোঁ তেতিয়া হওঁতে তাত মিটিং থৈ পেলাই আমি কথা পাতিছোঁ তেতিয়া সেই তাতহে মানে এইবিলাক কথাটো ওলাইছে আৰু সি নলয় বুলি সি ডাইৰেক্ট কৈছে না তেনে মোৰো কিবা হাক আছে যে মোৰ এতিয়া পেটতে বাচ্চা এতিয়া থাকি আছে মোৰ হাক আছে মই খুজিব পাৰে এইটোৱে আৰু এইটো কথাটোহে মানে ডিমাণ্ড বুলি মোক বদনাম দি দিছে মোক মানে ন্যায় লাগে ন্যায়টো যে এইটো হয় যে মোৰ হাজবেণ্ড হয় হাৰ্বাৰ্ট ক্ৰ'টো মোক ল'বই লাগিব যদি মোক নলয় তেনেহ'লে পুলিচহঁতে এৰেষ্ট কৰিবই লাগিব ছোৱালীটোৰ মোৰ ককাই ছোৱালী হয় মোৰ কাৰণে খুৰা হয় সেইকাৰণে মইতো বিচাৰিছোঁ যি হাৰ্বাৰ্ট ক্ৰ' মোৰ এইটো আমাৰ ককাই ছোৱালীৰ কাৰণে ইমান অত্যাচাৰ কৰিছে আমাৰতো ন্যায় লাগে সঠিক বিচাৰ লাগে গতিকে আমিতো তাক নেৰোঁ এইটো আমি একশ্যন নকৰোঁ আমি যিটো FIR দিছোঁ থানা তাত তথাপিও এনেই কিবা অৱহেলা নিচিনা কৰিছে এই থানাহঁতে সেইকাৰণে আমি ইয়াৰ এগেইনষ্টত যদি ইমান একশ্যন নলয় তেতিয়াহ'লে আমি হাইকোৰ্টলৈকে আমি কেছ দিবলৈ সাজু হৈছোঁ সি আমি এইটো মিছা কাৰণে নহয় আমিতো সঁচাকৈ আমি বিয়া পাতিম তাৰ কাৰণে আমিতো ল'ৰা নাই আমি এনেই মিছা তাৰ ঠগা কাৰণে নহয় ঠগ বাজাৰ কাৰণে নহয় আমিতো বিয়া পাতিম বুলি সি নিয়ে কৈ গৈছে তাত সেইকাৰণে আমিতো সঁচা নেকি বুলি আমাৰ এই বংৰুং পৰিয়ালৰ পৰাতো একো তাৰ দম দাম কিবা কোৱা নাই একো গালি চালি পৰা নাই